আজি মহাসপ্তমী। মহাসপ্তমীৰ উপলক্ষে লখিমপুৰ জিলাৰ শ্ৰী শ্ৰী পদুমণি আই থানত ভক্তৰ ভিৰ। আইৰ চৰণত সেৱা ল'বলৈ ভক্তৰ দীঘলীয়া শাৰী। দেশ বিদেশৰ বিভিন্ন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে শ্ৰী শ্ৰী পদুমণি আই থানত। দুৰ্গা সপ্তমী অসমবাসীলৈ কিবা জনাব নেকি আহ্বান? আজি দুৰ্গা সপ্তমী গোটেই অসমবাসী সকলো ডেকা বুঢ়া সকলো যুৱক যুৱতীয়ে সকলোৱে মা আশীৰ্বাদ লৈ পেলাই আগন্তুক দিনবিলাক সুখে যাওক, ভূত ভগৱতী নাশ কৰক আৰু চৰকাৰে যিখিনি পহল জাপি দিছে সেইখিনিও যদি নাশ হওক আশা কৰিছোঁ। হয় হয়, ধন্যবাদ। হয়, লখিমপুৰ টাউনৰ আজি সপ্তমী যিহেতু কি ক'ব এই সম্পৰ্কত? বতৰত যাতে মায়ে সকলোৱে অপায় অমংগল দূৰ কৰে। হয়, শাৰদীয় পূজাত সকলোকে শুভেচ্ছা দিছোঁ। হয়, আৰু আজি সপ্তমী সেইকাৰণে মাৰ আশীৰ্বাদ ল'বৰ কাৰণে ইয়াত আহিছোঁ। হয়, কেনেকুৱা লাগিছে আজি পৰিৱেশটো? বহুত ভাল লাগিছে। প্ৰথম আগতে আহিছেনে? আহিছোঁ আহিয়ে থাকে। দুৰ্গা পূজাত আমি হয়, আপোনাৰ নামটো? মনালিছা দত্ত। কেনেকুৱা লাগিছে বাইদেউ আহি? ভালেই লাগিছে। হয়, কি ক'ব আজি পৰিৱেশটো কেনেকুৱা লাগিছে পদুমণি আই থানৰ? হয় 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 হয়, লখিমপুৰৰ পৰা আহিছে। আপুনি যে সন্তান লৈও আছে কোচত, কেনেকুৱা লাগিছে আহি? আজি যিহেতু সপ্তমী কি ক'ব? হয় বাইদেউ ক'ৰ পৰা আহিছে? লখিমপুৰ টাউনৰ পৰা। আজি যিহেতু দুৰ্গা সপ্তমী মাৰ আশীষ ল'বলৈ আহিছে, কেনেকুৱা লাগিছে মনটো? ভাল লাগিছে। কি নাম আপোনাৰ? অঁ, সৰু ল'ৰা ছোৱালীও আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। আগতে আহিছানে? আগতে আহিছা। কি নাম তোমাৰ? আচ্ছা, ঠিক আছে। লখিমপুৰৰ পৰা দীপ্ৰতিম বৰাৰ ৰিপৰ্ট, AGNL ডিজিটেল।